ষ্টাৰ্ট কৰিছোঁ। আজি এটা নতুন ব্লগ লৈ আহিছোঁ, ব্লগ বনাম বুলি ভাবিছোঁ। তো চাই থাকক আপোনালোকে, দেখা পায়। মৰ্ণিং চাহ এয়া চাহকাপ। আজি আমি সোনকালে উঠিছিলোঁ, আপোনালোকে দেখিছিলে আমি সোনকালে উঠিছিলোঁ। কাৰণটো হ'ল আমি আজি মাজুলী যোৱা কথা আছিলে। মাজুলী মানে আপোনাৰ দাদা সখীয়েকৰ ঘৰত যোৱা কথা আছিলে। তাত কিবা সকাম আছে, ভাগৱত পাঠ কিবা সকাম আছিলে মানে, আমি সকলো যোৱা কথা আছিলে। আগৰ বস্তুকেইটা ভৰাই লওঁ, মোৰ মেকআপকেইটা বেবী পাউডাৰ এতিয়া উবেৰটো মাজুলী যাবলৈ ৰেডি হৈছোঁ। আমাৰ লগতে আপোনালোকো সহযোগ কৰিব। অ'কে। বেগ দিয়াৰ পিছত থ'ব। মেইন মাস্কখনেই পাহৰিছোঁ। মোৰ মাস্কখন কালি ধুই দিলোঁ নাই, এতিয়া বাবু ভাগৰ নতুন এখন আছিলে এখন ধুই আকৌ ইখন ল'লে। আপুনি ভালে খাই নাই কথা। এখন বাই দিয়া মাস্ক, ৰুবি বাই দিয়া মাস্ক। মোক নামাৰ নেকি? এয়া আমি যাবলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। দেহা বাই বাই। বাই বাই। বাই বাই। কেইটা বাজিলে? এতিয়া টাইমটো 10:30। 10:30।
পাই গ'লোহি। আমি আহি পালোঁ, চাদৰ মেখেলা পিন্ধিবলগীয়া হ'ল। এয়া মাজুলী আখৰি তাইক ভিডিঅ' বনাবলৈ কওঁ বুলি বকি আহি আছে মুখখনে। সকলো কমিটি মানে একেলগে অঁ চাদৰ মেখেলা পিন্ধি ল'লেহি। অঁ ফটোখন মাৰো বুলি আহিলোঁ এই সামগ্ৰী সপ্তাহখন আছে ওচৰত। ফটো মাৰো বুলি ক'লে পষ্টটো বেয়া দিয়ক, ভিডিঅ' কৰিব লাগে বুলি ভাগৱতে কাহিনী দেখাবি। অখণ্ড ভাগৱত কি হেৰি ঠাণ্ডা লাগিছে লগাই লৈছে। আমি চামগুৰিত আছোঁ, চামগুৰি সত্ৰ চাবলৈ আহি আছোঁ। আমি সত্ৰ চাম, তাত প্ৰসাদ পায়স খালোঁ আমি সকলোৱে। দুটাই আহিছোঁ কিনিব আমি, ভাইটি নাহিলে। অঁ তাকেহে চাই থাকক আপোনালোকে। মোবাইলটো লৈ আহোঁ। বগৰী চুৰ কৰি থাকে লোকৰ ঘৰ ৰ'দত বগৰী চুৰ কৰি খাই পলাই Bye.